আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি হ'ল মহালয়া আৰু আজি মহালয়াত আহি যথেষ্টখিনি ভাল লাগিছে। বহুত মানুহ হৈছে। লকডাউন হৈ থকাৰ বাবে আমাৰ এইবাৰ পূজাও ভাল নহ'ব, কিন্তু মহালয়াত বহুত যিমান মানুহ হ'ব বুলি ভবা নাছিলোঁ সিমান মানুহ হৈছে। আৰু মই আজি বহুত ৰাতিয়ে আহিছোঁ, আপোনালোকক বহুত ৰাতিৰ পৰা দেখাম বুলি ভাবিছিলোঁ, কিন্তু মানে পোহৰ নোহোৱাৰ বাবে, বহুত আন্ধাৰ হোৱাৰ বাবে মই ফ্লেছ জ্বলাই কিন্তু মানে ভালকৈ পোহৰ নোহোৱাৰ বাবে আপোনালোকক বহুত ৰাতিৰ পৰা ব্লগটো দেখুৱাব নোৱাৰিলোঁ। তথাপিও মই এতিয়া ইয়াতে পোহৰ পাইছোঁ, ইয়াতে ফুলবেলা লাইট জ্বলি থকাৰ বাবে মই ইয়াতে আপোনালোকক ভিডিঅ'টো মানে ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু আগলৈ দেখাম। এতিয়া পোহৰে হ'ল তো এইবোৰ মোৰ ফ্ৰেণ্ড আৰু দুজনীমান আগত আছে। তো এতিয়া মানুহ এতিয়াও বহুত হৈ আছে। এতিয়াও মানুহ বহুত হৈ আছে। আৰু এতিয়া আমাৰ বহুত ভাল লাগিছে। ইয়াতে থাকি এতিয়া বহুত পোহৰ হৈ গৈছে আৰু মানুহবোৰো আহিছে। আন্ধাৰ যিমান অহা নাছিলে, এতিয়া পোহৰ হোৱাৰ মাজত ধেৰ মানুহ বাঢ়িবলৈ লৈছে। ইয়াতে মানুহ লাগিছে আৰু আপোনালোকক দেখুৱাবলৈ গৈ চেষ্টা কৰিছোঁ। তেনেহ'লে ব'লক আমি আগত কেনেকুৱা হৈ আছে সেইটো চাওঁ। ঢেৰ হৈছে অলৰেডি। আমি আহি পাই গ'লোঁ, এতিয়া ঘৰৰ ওচৰৰে পাবলৈ হ'ল। এতিয়া ঘৰতে সোমাম বুলি ভাবিছোঁ। মানুহ বহুত ভাল লাগিছে। আজি মই মানে আহিবৰ বাবে কোনেও 1টামান বজাতে উঠিছোঁ আৰু 1টা বজাৰ পৰা আহি পাইছোঁ 3টা বজাত, কাৰণ মাহঁতে ক'লে ইমান ৰাতি যাব নালাগে বুলি। সেইকাৰণে 3টা বজাত পালোঁ। লগৰকেইজনীৰ লগত গোটেই কণ্টেক্ট কৰি আছিলোঁ আৰু সেইকাৰণে আমি চব একেলগে ওলাই অহা প্লেনিং কৰিছিলোঁ আৰু আমি যেনেকৈ ভাবিছিলোঁ সেনেকুৱাই হ'ল। খালি অলপ দেৰি হৈ গ'ল। মানে 3টা বাজিলে আমি 2টামান বজাতে অহাৰ পূৰা প্লেনিং কৰিছিলোঁ, কিন্তু সেনেকুৱা নহ'লে। গা পা ধুই আহোঁতে অলপ দেৰি হৈ গ'ল। তথাপিতো এতিয়া যথেষ্টখিনি আজি ভাল লাগিছে আৰু এনেকুৱা লাগিছে যে এনেকুৱা সদায় সোমাই চাহ খালোঁ আৰু ঘৰ আহি পালোঁহি। গাঁৱৰ ৰাস্তাটোত সোমাইছোঁ আৰু আজি বহুত ভাল লাগিলে আজিৰ দিনটো। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ'ই আপলোড দিলে ন'টিফিকেশ্যনটো পায়।